তোমালোকে আৰু বন্ধনগতৰ লোন আদায় দিব নালাগে। এইষাৰ কথা শুনি আমাৰ খুৰীহঁতৰ মনটো हेलो फ्रेंड्स, तो कैसे हैं আপোনালোক? তো তোমালোকক শুনাবলৈ গৈ আছো কেইখনমান অসমীয়া ফেচবুক ফান্ডি মিমছৰ বিষয়ে। তো অলপ দেৰি নকৰি ভিডিঅ'টো উপভোগ কৰা। আলহীৰ ঘৰত গ'লে জোতা খুলিব লওঁতেই সোমাই অহা নালাগে খুলিব বুলি কোৱা ঘৰখনে হৃদয় চুই যায় অ'। অসমৰ মানুহৰ বিয়াত মান ধৰোতে কাপোৰৰ লগত কিডনী দুটা উলিয়াই দিলেও সন্তুষ্ট কৰিব নোৱাৰিব। দিনৰ দিনটো ফেচবুকত অনলাইন থকা আৰু গাৰ্লছ হোষ্টেলৰ সন্মুখত প্লাষ্টিক চকী এখন পাৰি বহি থকা একেই কথা। ভণ্টিয়ে বয়ফ্ৰেণ্ডৰ ফটো ষ্টেটাছত দিওঁতে 14 গোষ্ঠীক হাইড কৰি দিয়ে। তাই কেপশ্যনত লিখে যেতিয়া দুয়োটা ফেমিলি লাভ মেৰেজৰ কাৰণে মান্তি হৈ যায় তেতিয়া ওচৰ চুবুৰীয়া যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিলে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব দেই।